গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি অলপ মনটো বেয়া লাগিছে কাৰণ মাহঁত গুচি যাবগৈ ৰাতিপুৱা, সেইকাৰণে সোনকালে উঠি আমি চাহ তাহ খালোঁ। এতিয়া ব্ৰেকফাষ্ট বনাব লৈছোঁ আৰু আজি চাওঁ মাহঁত যোৱাৰ পিছত মই কি কৰিম। মই বৰে হৈ থাকিম, এইকেইদিন আছিলে ভালে লাগি আছিলে। ব্ৰেকফাষ্ট দিছোঁ আৰু মাহঁতে এতিয়া খাই আছে ব্ৰেকফাষ্ট। মাহঁত যাবলৈ ওলাইছে। বাই বাই। মাহঁত গ'লগৈ আৰু মোৰ বহুতেই মনটো বেয়া লাগি আছে কাৰণ ইমানকেইদিন থাকিলে মাহঁত হুলস্থুল এটা হৈ আছিলে, ভাল লাগি আছিলে ঘৰখনত। এতিয়া মানে যোৱাৰ পিছত মই বহুত ব'ৰ ফিল কৰি আছোঁ। বাট এনিৱে আজি ইয়াৰ অফ আছে, তো আমি ভাবিছোঁ এটা নতুন জেগালৈ ফুৰিবলৈ যাওঁ। মিয়াওত এখন মানে ৰিজৰ্টৰ নাম শুনি আছিলোঁ বহুত দিনৰ পৰা, পিচিজ বুলি। আমি সেইখনলৈকে যাবলৈ লৈছোঁ, কিন্তু ইয়াক আজি মই সেইটোকে কৈছোঁ যে তুমি গুগল মেপ নোচোৱাকৈ মোক পিচিজলৈ লৈ যাবা, কাৰণ সি যেতিয়াও নতুন জেগালৈ যায় মানে সদায় গুগল মেপ অন কৰি কৰি আমি ৰাস্তা বিচাৰি বিচাৰি যাওঁ। আজিও চাগে তেনেকুৱাই হ'ব মষ্ট প্ৰবলি, বাট চাওঁ, সেইটোৱে আজি চেলেঞ্জ। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে কাৰণ মই তাত এক্টিভ থাকোঁ। আপোনালোকক কিবা সুধিব লগা থাকিলে মোক তাতে DM কৰিব পাৰে। এণ্ড উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গো। ডিগবৈত ৰং টাৰ্ণ লোৱাৰ কাৰণে আমি আকৌ ৰাস্তা হেৰাই থাকিলোঁ। এতিয়া আকৌ গুগল মেপ চাব লগা হৈছে। অঁ, এইটোৱে ৰাস্তা, ষ্ট্ৰেইট ব'লা, ষ্ট্ৰেইট। অঁ, এইটোৱে ISL ফাউণ্টেইনটো, ঠিকেই ৰাস্তাত গৈ আছোঁ। এইটো চাইডে চব কল। এইখনে হৈছে জাগুন টাউন। গৈ থাকোঁতে সময়তে ইমান ডাঙৰকৈ এতিয়া বৰষুণ দিছে, মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া চব বৰষুণ, একোৱে দেখি পোৱা নাই, ইমানেই ডাঙৰকৈ বৰষুণ দিছে। বহুত বৰষুণ দিছে, হ'লেও কিবা এটা ভাল লাগিছে, এনজয় কৰিছোঁ জাৰ্ণিটো। এইকেইদিন খুব গৰম আছিলে, আজি কিন্তু বহুত ভাল লাগিছে বৰষুণ দিয়াৰ কাৰণে, ঠাণ্ডা ঠাণ্ডা ফিল এটা আহিছে। এইখনে হৈছে নামচিক চেক গেট। তো ইয়াত আপোনালোকে পাৰ্মিটখন বনাই পেলাই এণ্ট্ৰি কৰিব পাৰিব। উইদাউট পাৰ্মিট আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব নোৱাৰে। পাৰ্মিট বনাব লাগে বুলি কৈছিলোঁ, পাৰ্মিট বনাব নালাগে, ইয়াত নাম এণ্ট্ৰি কৰি পেলাই যাবলৈ দিছে। পিচিজ পাই গ'লোহি। এইটোৱে হৈছে আপোনাৰ মেইন ৰেষ্টুৰেণ্ট। এম্বিয়েন্সটো খুবেই ভাল লাগিছে। নে ভিউটো চাওক, খিৰিকী বাহিৰত গোটেই একদম চাহ বাগানৰ এম্বিয়েন্স। এইটো এটা হাট আছে, ইয়াতো বহি পেলাই আপোনালোকে খাব পাৰে, কিন্তু এতিয়া মানুহ আছে কাৰণে মই ভিতৰত সোমাই পেলাই আপোনালোকক দেখাব নোৱাৰোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি পিচিজত আহোঁ বুলি, কাৰণ বহুত দিনৰ পৰা দেখিছোঁ যে নতুনকৈ ইয়াত ৰেষ্টুৰেণ্ট খোলা আছে। মানে ৰাস্তাটো বেয়া কাৰণে আহিবলৈ আমি অকণমান প্ৰব্লেম পাই আছিলোঁ, বাট এতিয়া আহি পেলাই দেখিছোঁ যে ইমানেই ধুনীয়া জেগা, মানে চবেই এবাৰ নে এবাৰতো আহিব লাগে। আপোনালোকে চাওক, চাৰিওফালে চাওক, ইমানেই ধুনীয়া জেগাডোখৰ আৰু ইমান গ্ৰীনেৰী আছে। আপোনালোকৰ চাহপাত আছে, গছ গছনি আছে, ইমান ধুনীয়া বতাহ মাৰি আছে নহয় ইয়াৰ, মানে আহিয়ে কিবা এটা ইয়াৰ ভাইবটো খুবেই ভাল লাগিছে মানে। তো আপোনালোকে চবেই উইকেণ্ডছত আহিব পাৰে এবাৰ। হয়, অকণমান ৰাস্তাটো অকণমান প্ৰব্লেম আছে বাৰু, ৰাস্তাটো ঠেকো, ৰাস্তাটো অলপ বেয়া, বাট যেতিয়া ইয়ালৈ আহিব নহয় আপুনি ইমানেই ৰিলেক্স ফিল কৰিব। তো ইয়াত এবাৰ চবেই আহক। মোৰ এক্সপিৰিয়েঞ্চটো খুবেই ভাল হৈছে ইয়াত, মানে ইমানেই মই ভাল পাইছোঁ আহি পেলাই, এতিয়া মোৰ ঘৰলৈ ঘূৰি যাবই মন যোৱা নাই। চাওক
ধুনীয়া বতাহ মাৰি আছে কি ইয়াত গৰমৰ মানে ফিলিংছ একো নাই। এণ্ড দিছ ইজ অলছ' ওৱান হাট। ইয়াতো মানুহবোৰে বহি এনজয় কৰে, ইয়াতো আপোনালোকে খাব পাৰে আৰু লগতে ইয়াত জোলনা আছেই, হু লাভছ টু ছুইং, ইয়াত আহি পেলাই আপোনালোকে এনজয় কৰিব পাৰে। এতিয়া মই ভিতৰত সোমাই পেলাই দেখুৱাই আছোঁ কেনেকুৱা। ৱাও, ইয়াতো বহি আপোনালোকে ৰিলেক্স ফিল কৰিব পাৰে। এইফালেও ছিটিং এৰেঞ্জমেণ্ট আছে, খালি তলত বহিব লাগিব। এইটো এটা ফেভৰেট বস্তু। আৰু এইফালৰ পৰা আপোনালোকে ভিউটো চাওক। ৱাও, ইমান ধুনীয়া। গোটেই চাহ বাগান আছে, ধুনীয়া মানে একদম পৰিৱেশ। ইয়াত আহি খুবেই ভাল লাগিলে, এটা ভাল দিন ইয়াতে স্পেণ্ড কৰিলোঁ। ব্লগটো ইমানতে সামৰিছোঁ, লগ পাম আপোনালোকক আন এটা ভিডিঅ'লৈ। চ' প্লিজ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু মোৰ ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, কাৰণ মই তাত এক্টিভ থাকোঁ। কিবা যদি সুধিব লগা থাকে তেনেহ'লে আপোনালোকে মোক তাত সুধিব পাৰে। চ' বাই বাই।